অম্বুবাচী 2026 সমাগত অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈ হ'ব এয়া অম্বুবাচী প্ৰবৃত্তিৰ সময় আমি জানি লওঁ আহক 22 জুন নিশা 9:08:42 অৰ্থাৎ এইখিনি সময়ৰ পৰা আমাৰ মা কামাখ্যা দেৱীৰ মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব আনহাতে নিবৃত্তি সময় হৈছে 25 জুন নিশা 12:02:13 অৰ্থাৎ এইখিনি সময়ত আমাৰ মা কামাখ্যা দেৱীৰ মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব কিন্তু আমাৰ ভক্তসকলৰ কাৰণে বিশেষকৈ 26 জুনতহে মন্দিৰ দৰ্শনৰ কাৰণে আমাক অনুমতি দিয়া হ'ব এতিয়া আহকচোন আমি এয়া অম্বুবাচী মানেনো কি হেয়া চমুকৈ জানি লওঁ অম্বুবাচী হ'ল হিন্দু ধৰ্মৰ লোকসকলে পালন কৰা এক ঋতুকালীন কৃষিভিত্তিক বছৰেকীয়া উৎসৱ জনবিশ্বাস অনুসৰি প্ৰতি বছৰে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পাদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা বা আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় পৃথিৱী ঋতুমতী বা ৰজস্বলা হোৱা সময়খিনিক অম্বুবাচী বুলি কোৱা হয় অম্বুবাচীয়ে পৃথিৱীত হ'ব লগা বৰষুণৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰে আৰু ইয়াৰ পৰাই পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি হয় অম্বুবাচীক সাত আমতি আমেতি আমতিচোৱা আদি নামেৰে জনা যায় আহাৰ মাহৰ 7 তাৰিখে অম্বুবাচীৰ প্ৰবৃত্তি হয় আৰু 10 তাৰিখৰ দিনা নিবৃত্তি হয় অম্বুবাচীৰ প্ৰবৃত্তিৰ দিনা মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হয় আৰু নিবৃত্তিৰ দিনা মন্দিৰৰ দুৱাৰ খোলা হয় অম্বুবাচীৰ সময়ত বিভিন্ন নীতি নিয়ম পালন কৰা হয় অম্বুবাচীৰ নিবৃত্তিৰ দিনা প্ৰায় সকলো লোকে ঘৰৰ বাচন বৰ্তন কাপোৰ কানি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে আৰু শান্তি পানী ছটিয়াই শুদ্ধি কৰে সেইদিনা নিজৰ উপাসনাস্থল নামঘৰ মন্দিৰ আদিত প্ৰৱেশ কৰি পূজা পাৰ্বণ কৰে আৰু প্ৰায় সকলোৱে সেইদিনা ফলাহাৰ গ্ৰহণ কৰে অম্বুবাচীৰ সময়ত মা কামাখ্যা ধামত ধুমধামেৰে অম্বুবাচী মেলা আয়োজন কৰা হয় সেই সময়ত দেশ বিদেশৰ পৰা কামাখ্যা মন্দিৰলৈ পৰ্যটকৰ সমাৱেশ ঘটে ভিডিঅ'টি সামৰিছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ